নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি যাওঁ মেড ফৰেষ্ট চাবৰ কাৰণে, যিখন মানুহে সৃষ্টি কৰা এখন ফৰেষ্ট। আহকচোন যাওঁ, তাত কি আছে চাব যাওঁ এইখনে সেইখন ফৰেষ্ট। ইয়াৰ পৰাই আৰম্ভ হ'ল। ইয়াৰ পিছত এটা নদী পাম, নদীটো পাৰ হোৱাৰ পিছতে লগে লগে আৰম্ভ হৈ যাব মেড ফৰেষ্ট। এইটো নদী চাওঁ, পানী নাহে, পানী থাকে আজি চাওক পাৰ হ'লোঁ। ইয়াৰ পৰাই আৰম্ভ হৈ গ'ল মেড ফৰেষ্ট। তাৰপিছত মানে কিবা কিবি পায় ইয়াতে, বোলে ভাগত থাকিলে বহুত কিবা কিবি দেখা পায়। চাওক আমিও কি দেখা পাওঁ, আহকচোন যাওঁ। ভাগত থাকিলে বোলে ইয়াতে ধনেশ পক্ষীও দেখা পায়। আমাৰ আজি ভাগ্য নাই, একো দেখা পোৱা নাই। কি ক'ম আৰু নাকি মাজে মাজে ঘূৰি ফুৰিছোঁ আৰু নাকি চাওক পিছফালে চাওক হাবি মেড ফৰেষ্ট। আৰু কি ক'ম, মানুহে বনোৱা যাদৱ পায়েঙৰ দৰে বনোৱা এখন মেড ফৰেষ্ট। এইখন অকলে নহয় দেচোন, এখন মানুহে এটা এনজয় বনাব বুলি কয়। তো নাজানো কি আৰু, চাই থাকোঁ আপুনিও চাওক, ময়ো চাব, মোক কি চাব, ভাবিখন চাওক। তো এইখনে মেড ফৰেষ্ট। চাওক কি ক'ম আৰু, মোজাই বেলেগ আহাৰ। মানুহে প্ৰকৃতিৰ মানুহ হয়, প্ৰকৃতিৰ কাৰণে আছোঁ। চাওক ঘূৰি আছোঁ, চাওক এটা পিকনিক জ'ন বোলে, এইটো পিকনিক খাব আহিব পাৰে। ফটো তোলো আহিছোঁ, ফটো উঠি যাওঁ ন কি। এতিয়া যাওঁ ৰিজৰ্ট মানে এলিফেণ্ট যিটো নেকি অফিচ বনাইছে তাৰ ভিতৰত সোমাই যাওঁ। চাওক আহক, চাওক বহুত কিবা কিবি বস্তু আছে, দেখাম আহক নেকি। এইখন চাওক, এইখন চাওক, চাওক উল্টা হৈ আছে না, ঠিকে দেখাইছোঁ ৰ। ভগৱান জোলনাতে উঠো ৰ। মজাই বেলেগ। আহিব আপোনালোকেও চাওক। এনজয়টোৱে ইয়াত এখন ৰিজৰ্ট বনাইছে, য'ত মানুহ থাকিব পাৰে, কিবা কিবি আৰু চাওক এইবিলাকে মানে চাওক। এটা হাতীও আহে, তেনেকৈ ভয় লগা। আৰু ইয়াতে বহি জুই খুৱাই, চাওক ধুনীয়াকৈ গাছৰ বনাই লৈছে, মজাই বেলেগ। গোটেই মানুহে বহিব পাৰে আৰু নাকি যাওঁগে কি চালোঁ, দেখালোঁ। কিবা কিবি আছিল আৰু ভিতৰত। তো যাওঁগে আৰু। उड़ कर चले कर श्वेत पवन का